হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বন্ধুসকল, আপোনালোকে চাই আছে হেলবয় কেডি অৰ্থাৎ মোৰ চেনেল। তো বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ব্লগ লৈ আহিলোঁ। ব্লগটো মানে এনেধৰণৰ হ'ব, মানে আমাৰ যিহেতু অসমীয়া সংস্কৃতিৰ ৰীতি নিয়মৰ ভিতৰত বহুত পূজা পৰে, যেনে দুৰ্গা পূজা পৰে, লক্ষী পূজা পৰে, মানে বহুত আৰু কিবা কিবি। তাৰ ভিতৰত মানে আজি মই আপোনালোকৰ ওচৰত দেখুৱাবলৈ আহিলোঁ লক্ষী পূজাৰ। মানে লক্ষী পূজাত কি আৰু নাম কীৰ্তন হয়, তাৰপিছত মানে মূৰ্তি সাল সলনি কৰে ইত্যাদি ইত্যাদি। গাঁও গোটেই মানে মানুহবিলাকে লগ লাগি এটা অনুষ্ঠান পায়, কি বহুত ভাল লাগে। মানে আমাৰ যিহেতু অসমীয়া সংস্কৃতি, তাৰ ভিতৰত ওপৰত ভিত্তি কৰি আপোনালোকক মই মানে এটা টপিক হিচাপে মানে শ্বৰ্টকৈ দেখুৱাম। তো বন্ধুসকল, পলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত মজা আহিবলগীয়া, প্লিজ শেষলৈ চাই থাকিব। আপোনালোকে দেখিব বিচাৰিছে কি বঢ়িয়াকৈ মানে ঠেলা যিজন মানুহে যে সেইজন পূজাৰী হয়, আৰু শেষত মানে যিসকলে নাম গুণ গাই আছে তেওঁসকলে মানে মা লক্ষীক আদৰণি কৰি আহিছে। মানে মহিলা আৰু পুৰুষ গোটেইবিলাকে তাল আৰু খোল বজাই কি বঢ়িয়া। মানে অসমীয়া সংস্কৃতি এনেকুৱা ধৰ্ম আছে নীতি নিয়ম, কিন্তু বেলেগ ধৰ্মত মানে এনেকুৱা নীতি নিয়ম নাই যে মানুহবিলাকে যেতিয়া কীৰ্তন কৰি আহি থাকে, মানে গাই গৈ আছে লক্ষী মন্দিৰ স্থাপন কৰিবলৈ লক্ষী মাক, তেতিয়া মানে গোটেই মানুহবিলাকে ৰাস্তাত সেৱা কৰে, মানে তামোল পাণ দি। এইবিলাক অসমীয়া সংস্কৃতি হয়, কিন্তু বহুত সংস্কৃতি এনেকুৱা নাই। তো আপোনালোকক বহুত ভাল লাগিছে, মোৰ বিশেষকৈ বহুত ভাল লাগিছে এইবিলাক দেখি। আপোনালোকে ফাইনেলি মোৰ ভিডিঅ'টো চাই আছে, মোৰ বহুত ভাল লাগিছোঁ। মানে মই কষ্ট কৰিছোঁ যিহেতু আপোনালোকে চাইছে, ভাল লাগিছে। এনেকৈ হ'লে ভাল লাগে আৰু মিলা প্ৰীতিটো থাকিলে। আপোনালোকে মোক চাই আছে, মই আপোনালোকক চাই আছোঁ, ভাল লাগে, তেনেকুৱা ভাল লাগে। তো বন্ধুসকল, এতিয়া আমি মেইন টপিকলৈ আহোঁ। তো ফ্ৰেণ্ড, আমাৰ যিহেতু লক্ষী পূজা বা লক্ষী মন্দিৰ এটা দৌল অনা যায় প্ৰতিবাৰে মানে লক্ষী পূজাত। তো বন্ধুসকল, তেওঁলোকে কেনেকুৱা ভাল গাইছে, কেনেকুৱা বেয়া গাইছে, আপোনালোকে প্লিজ কমেণ্টত জনাওক। মই এটা মাইকটোত কৈছোঁ, তেওঁলোকে বেয়া গাইছে মোৰ মতে। মই ভাল পোৱা নাই তেওঁলোকক দেখি। কি মানে এনেকুৱা তেনেকুৱা দিহানাম বুলি নকয়, দিহানামৰ সুৰ আছে, বহুত ৰাগ তাল জোক, এনেকুৱা দিহানাম বুলি কয়। তো বন্ধুসকল, আপোনালোকে ক'ব যে কেনেকুৱানো ভাল গাইছে, কেনেকুৱানো বেয়া গাইছে, আপোনালোকে প্লিজ কমেণ্টত জনাব। তো বন্ধুসকল, এইখিনিতে আৰু এটা কথা, মানে আমাৰ যিহেতু লক্ষী পূজা অসমীয়া সংস্কৃতি হিন্দু ধৰ্ম। তো বন্ধুসকল, হিন্দু ধৰ্মৰ লক্ষী পূজা যিহেতু আমাৰ সংস্কৃতিয়ে হয়, মানে লক্ষী পূজাৰনো মেইন বস্তুটো কি? লক্ষী পূজাৰ মেইন বস্তু হৈছে লাড়ু, মানে লাড়ু পিঠাগুড়ি আৰু মানে বহুত কিবা কিবি দিয়ে আৰু দেখুৱাম। তো বন্ধুসকল, এতিয়া আমি আপোনালোকক দেখুৱাইছোঁ যে গোটেই কাৰ্যসূচীখিনি বেছি দীঘলীয়া হোৱা নাই, যিহেতু মানে বিশেষ অসুবিধা হৈছে আমাৰ মানে এবাৰ পাতা গোটেই ল'ৰাখিনি আমাৰ সন্ধ্যাদৰে পাতিছোঁ। তো বন্ধুসকল, আপোনালোকক একে লাষ্টৰ টপিকটো দেখুৱাম, মানে ভিডিঅ'টো মানে বিতৰণ ভাগ আছে, একেবাৰে মাহ কল মানে প্ৰসাদ বিতৰণ ভাগ। সেই বিতৰণ ভাগটো বহুত ভাল লাগিছে, মানে ইটোৱে সিটোক দিয়ে, সিটোৱে ইটোক দিয়ে, তাৰপিছত এনেকৈ বানি আকৌ আমি ষ্টক কৰোঁ। তাৰপিছত প্ৰায় 500, 700, 800 তেনেকুৱা লোক হৈছে আমাৰ সেই মানে যিহেতু লক্ষী পূজা বহুত। সেই বন্ধুসকল, আপোনালোকে দেখিব পাইছে যে আমাৰ গুৰুদেৱে এয়া লাড়ু দিছে, আৰু এক্সমানিয়ে লাড়ু এয়া 8টাকৈ মানে প্ৰতিটো টোপোলাতে দিছে, মানে মাহৰ টোপোলা। মানে লক্ষী পূজাৰ এই মাহ কল বুট তেনেকুৱা ভিতৰত একে 1 নম্বৰটো হৈছে মানে হেৰি লাড়ু। মানে সকলোৱে ভাবে যে লাড়ু আমাৰ কিমানটা পৰিব, তেনেকৈ মানে বহুত ভাল। মানে লক্ষী পূজাৰ মেইন বস্তুটো হৈছে লাড়ুৰ ওপৰত ডিপেণ্ড কৰিব। লক্ষী পূজা মানে লাড়ু বহুত ভাল লাগে। আৰু এইজন আমাৰ গুৰুদেৱ হয়, আমাৰ মানে এই গাঁওখনৰ দেউৰী হয়, মানে বহুত ভাল আৰু আমাৰ গুৰুদেৱ। এই বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব এণ্ড লাইকটো কৰিব প্লিজ কৰি দিব। মানে ছাবস্ক্ৰাইব আৰু লাইকটো নকৰিলে ভাল নালাগে, বুজিছেনে? কিনো আপোনালোকে হেৰি কৰি প্লিজ কৰি দিয়ক না, ভাল লাগে আৰু।
বহুত ভাল লাগে। থেংক ইউ, বহুত বহুত ধন্যবাদ। জয় হিন্দ।